अखंड मंडलाकारं व्यक्तयेन चराचरम् तत्पदं दर्शितं तस्मै श्री गुरुवे नमः। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुरेव महेश्वर गुरुदेवा परं ब्रह्मा तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। মণিকূটৰ সিংহাসন গুৰুজনাৰ নিদৰ্শন তাতে আমি সেৱা জনাওঁ সেয়াই হ'ল নাৰায়ণ নাৰায়ণ নাৰায়ণ। ধূপ ধূনা বন্তি সহিতে শৰাইখন তোমাৰ চৰণে আমি কৰিছোঁ অৰ্পণ। হৰি হে নাৰায়ণ দাসমানি ভৃত বুলি আমাৰ এই শৰাইখনি নিচিদ্ৰ ৰূপে তুমি কৰিবা গ্ৰহণ। দয়া ক্ষমা ভক্তি ধৰ্মৰ চাৰি সীমা এই চাৰি মিলি ভৈলে আসনৰে চাৰি খুৰা। গুৰু কাঠ ভৰোৱা হাতী গুণমালা পুথিখনি তাতেই কৰিলে নিৰূপণ। মণিকূটৰ মাজে শোভা কৰি আছে চোৱা।
গুৰু মহামানী লোকৰ চিন্তিয়াহি চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ তত্ত্ব নাম ৰূপে কৰিলা বিধি শৰণ ভজন নাম প্ৰসংগ আৰু কীৰ্তন ঘৰ মণিকূট সিংহাসন আমাৰ গৌৰৱ পাতি থৈ গ'ল মণিকূট থাপি থৈ গ'ল সিংহাসন থাপি থৈ গ'ল সিংহাসন বৈকুণ্ঠৰে পৰা 14 প্ৰসংগানী ভকত তৰিবলৈ ভৱ বৈতৰণী দি থৈ গ'ল চিৰদিনৰ বাবে দিল কিৰণ ধৰ্ম প্ৰাণ হ'ল আদি জ্যোতিষ্মান গুৰুজনাৰ অৱদান হে ৰাম শুনতে সুৱগা নৃত্য গীত ভাওনা তাৰে জ্বলন্ত প্ৰমাণ হে ৰাম গুৰুজনাই পাতি থৈ গ'ল মণিকূট থাপি থৈ গ'ল সিংহাসন থাপি থৈ গ'ল সিংহাসন বৈকুণ্ঠৰ পৰা কৃষ্ণ